বন্ধুসকল আপোনালোকে চাই আছে এইটো ফাৰ্মটোৰ নাম কি? ফাৰ্মটোৰ নাম বালাগাঁও। এইটো ব্ৰইলাৰ চিক্সৰ ফাৰ্ম হয়। এই ফাৰ্মখন দুজন জনাব মানুহে ষ্টাৰ্ট কৰিছে। এইটো কেনেকুৱা ধৰণৰ সিহঁতে মানে মেইনটেনেঞ্চ কৰি থাকে আৰু পোৱালিবিলাক কেনেকুৱাকৈ আনে আৰু ক'ৰ পৰা আনে আৰু পোৱালিবিলাক কিমান দিনত ডাঙৰ হয়, এইবিলাক সকলো তথ্য মই আপোনালোকক দি আছোঁ। আপোনালোকে জাষ্ট ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব। এইবিলাক চব পোৱালিবিলাক এতিয়া বৰ্ডিং কৰিছে। এতিয়া পোৱালিটোৰ বয়স বেছি দিন হোৱা নাই চাগে। এইটো মই আপোনালোকক সকলো তথ্য দিম। আপোনালোকে যদি কৰিব বিচাৰে এনেকুৱা ধৰণৰ কণ্ট্ৰেকচুৱেল বেচিছ ফাৰ্ম, তেতিয়াহ'লে আপোনালোকে চাই দিয়ক সম্পূৰ্ণ ভিডিঅ'টো। মই আপোনালোকক সকলো ধৰণৰ মানে টিপছটো দিম। আপোনালোকে কেনেকুৱা কৰিব লাগে সকলো ধৰণৰ ভিডিঅ'টো চালেই আপোনালোকে গম পাব। ইয়াতে এটা বৰ্ডিঙত কিমানকৈ পোৱালি আছে? 600কৈ এটা বৰ্ডিঙত পোৱালি আছে। চাইছে কি ধুনীয়াকৈ খেলি আছে পোৱালিকেইটা। এইটো ব্ৰইলাৰ চৰাইৰ পোৱালি হয়, ব্ৰইলাৰ কুকুৰা চৰাই। এইটো 4-5টা বৰ্ডিং আছে সেনেকুৱাকৈ। এইটো ফাৰ্মটো বহুত ডাঙৰ চাইজ বনাইছে, ধুনীয়া ফাৰ্মখন একদম। কিমান ফুট দীঘল আছে ফাৰ্মখন? 200 ফুট, 3000 স্কোয়ার ফুট। বাপৰে। তো মই এতিয়া আপোনালোকক এই ফাৰ্ম যিবিলাক জনাব দুইজনে কৰি আছে সিহঁতৰ লগত মই ডাইৰেক্ট কথা পাতিম। তো বলক আমি সিহঁতৰ পৰা শুনি লওঁ কেনেকুৱা ধৰণে সিহঁতে কৰি আছে আৰু কি ধৰণৰ প্ৰফিট আছে ইয়াত। সকলো ধৰণৰ তথ্য আপোনাক এতিয়া মই দিম। তো আসসালামু আলাইকুম জনাব। তো আপোনালোকে যে এইটো কৰি আছে ফাৰ্মখন, এইটো কি হিচাপত কৰি আছে, কি চিষ্টেম? এইটো আমাৰ কোম্পানীৰ পৰা বাচ্চা লৈ আহোঁ। আচ্ছা। দানা মেডিচিন চব কোম্পানীৰ পৰা দিয়ে, পোৱালি ছোৱালী। আচ্ছা। আমি খালি পুহি দিব লাগে 40 দিন। 40 দিন পুহি দিব লাগে। কিলো প্ৰতি 7 টকাকৈ দিয়ে আৰু 1 কেজি ৱাইট হিচাপত 7 টকা দিয়ে। বাকী চব আপোনাৰ মেইনটেনেঞ্চ মানে আপোনালোকে কৰিব লাগে, মেডিচিন চব কোম্পানী দিয়ে। আচ্ছা। আপোনালোকে 40 দিন পোহাৰ পিছত মানে পোৱালিকেইটা এতিয়া কিমান ডাঙৰ হ'ব, কিমান ৱাইট আহিব? 40 দিন পিছত 2 কেজি পাৰ হয় আৰু 2 কেজি 200 300। 2 কেজি 200 ধৰক গড়ে আপোনাৰ 2 কেজি। 2 কেজি এতিয়া 2 কেজি হ'লে আপুনি 2 কেজি প্লাছ হয় আৰু এইটো গড়ে ধৰকচোন, প্লাছটো বাদ দিয়ক আৰু আমি 2 কেজি ধৰিলোঁ। এতিয়া 2 কেজি ধৰিলে মানে 14 টকা পিছত আহি যায়। 14 টকা আহে। এতিয়া ইয়াতে কি আছে 2500 পিচ। 2500। তো সেই হিচাপত যদি আমি হিচাপ কৰোঁ এতিয়া মাহত কিমান টকা ইনকাম হয়? মোটামুটি ভাল হয়, মোটামুটি 30,000 20,000 25,000 এনেকুৱা হয়। আচ্ছা। তো এনেকুৱাকৈ আপোনালোকে চলি আছে। আপোনালোকে এইটো মানে কণ্ট্ৰেকচুৱেল কৰি আছে? কণ্ডিশ্যন। বাকী আপোনালোকৰ আৰু ইচ্ছা আছে নেকি বেলেগ ব্ৰইলাৰৰ বাহিৰে বেলেগ চৰাই পুহিবৰ কাৰণে? এইটো এতিয়াও ক'ব নোৱাৰোঁ, পিছত চাওঁ। আৰু আপোনাৰ লগত আৰু এজন জনাব আছে, সেই তাৰ লগতো নিশ্চয় কথা পাতিম। বলক তাৰ লগত এতিয়া অলপ কথা পাতোঁ। তো বন্ধুসকল আপোনালোকে সকলো কথা শুনিলে এইটো কেনেকুৱা ধৰণৰ সিহঁতে কৰি আছে, মানে সকলো ধৰণৰ তথ্য মই আপোনালোকক দি আছোঁ। এইটো ৰংগিয়াৰ বালাগাঁও ঘৰ ভিতৰৰ ফাৰ্মখন হয়। তো আসসালামু আলাইকুম জনাব। ওয়ালাইকুম সালাম। তো আপোনালোকে যে এইটো ফাৰ্ম কৰি আছে ইয়াতে মোটামুটি এটা ফেমিলি আপোনালোকে দুজনে চলাই আছে। ফেমিলি দুটা আপোনালোকৰ ইয়াৰ পৰা মানে চলি আছে না কিবা কষ্ট হয় আৰু কিবা মানে প্ৰফিট ইমান আছেনে নাই? বিন্দাছ চলিব পাৰে। আচ্ছা, মানে ভাল এটা প্ৰফিট থাকে। আচ্ছা আচ্ছা আচ্ছা, 30ৰ ওপৰত থাকিব। এটা মানে 40 দিন বেছ। এটা 40 দিনত গুচি যাব। এটা ঠাণ্ডা দিন 40 দিনৰ আগতে গুচি যাব। 35 দিনতে যাব এইবাৰ। আচ্ছা। আৰু বাকী দানা চানা মেডিচিন সকলোতো কোম্পানীৰ পৰা মানে দি আছে? চব কোম্পানীৰ আছে। জাষ্ট আপোনালোকে এইটো ঘৰখনতো কোম্পানীৰ পৰা দিয়া নাই না? ঘৰখনো দিছে কোম্পানীৰ পৰা? ঘৰখন নিজৰ। আচ্ছা, ঘৰখন আৰু জেগাখিনি আপোনালোকৰ নিজৰ? আচ্ছা। তো সেনেকুৱাকৈ যদি আৰু
কোনোবা বেকাৰ আমাৰ অসমৰ বেকাৰ উদ্যোক্তা যুৱকে এইটো কৰিব বিচাৰে, কৰিব পাৰে নেকি? বেকাৰ বহি থাকি লাভ নাই, এইটো কৰিলে তথাপি ফেমিলিটো চলাব পাৰিব আৰু ৰাইট ৰাইট ৰাইট। এনেকুৱাকৈ বেকাৰ বহি থকাতকৈ এনে কিবা এটা কৰা। আমাৰ এটা বেংগলী কথাত আছিল যে বেকাৰ খাটাতকৈ বহি থকাতকৈ বেকাৰ খাটাই ভাল। তো সেনেকুৱাই আৰু এইটোতো বহি নাথাকি কিবা এটা কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে চাইছে সম্পূৰ্ণ ধৰণৰ তথ্য মই আপোনালোকক দিলোঁ। আপোনালোকে যদি কণ্ট্ৰেকচুৱেল বেচিছত ব্ৰইলাৰৰ ফাৰ্ম কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। ইয়াৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে এই জনাব হুজুৰৰ লগত, কাৰণ সিহঁতে যেনেকুৱা কৰিছে মই ইয়াৰ বিষয়ে ইমান নাজানো। সিহঁতে গম পাব, আপোনালোকে ইহঁতৰ লগত যোগাযোগ কৰিলে গম পাই যাব। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকলো ধৰণৰ এগ্ৰ প্ৰজেক্টৰ সকলো ধৰণৰ ভিডিঅ' পাবলৈ, আৰু নটিফিকেশ্যন বক্সটো ক্লিক কৰি ল'ব সকলো ধৰণৰ ভিডিঅ' পাবলৈ। আৰু এইবিলাক কি দানা হয় নেকি? এইটো চাইছে বন্ধুসকল, এইবিলাক দানা হয়। আৰু এইটো কিমান আছে এক পেকেটত? 50 কেজি। মানে 50 কেজি আপোনাৰ 2500 মুৰ্গী পোৱালি কেইদিন যাব? এতিয়া সৰু থাকাতে কমেই লাগে, এক বেগ দানাটো আপোনাৰ 2 দিন যায়। আচ্ছা আচ্ছা আচ্ছা। এক বেগ মানে যেতিয়া লাহে লাহে ডাঙৰ হ'ব আৰু দানাটো মানে বেছি খাব সিহঁতে। 30 দিনৰ পিছত দিনত আপোনাৰ 8 বেগ দানা যাব ৰাতি দিনত। ৰাতি দিন মানে কেই টাইম দানাটো দিব লাগে? 2 টাইম দিনত। মানে 35 দিনত সিহঁতে 8 বেগ খাব। মানে এই 30 দিনৰ পিছত 30 দিনৰ পিছত পাৰ ডে না? তাৰমানে দিনত 8 বেগ কৰি খাব। দিনত 8 বেগ কৰি খাব 30 দিন হোৱাৰ পিছত? বাপৰে, বহুত টকা খৰচ হৈ আছে দেখোন ইয়াত। দিন ৰাতি মিলি 8 বেগ খাব। 24 ঘণ্টাত 8 বেগ খাব 30 দিনৰ পিছত, আৰু 30 দিনৰ আগত অলপ কমেই খায়। 3 বেগ 4 বেগ খাই আছে। তো বন্ধুসকল, আপোনালোকে চাইছে সম্পূৰ্ণ ধৰণৰ তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দিলোঁ। আপোনালোকে যদি কৰিব বিচাৰে ঘৰত তেতিয়াহ'লে কৰিব পাৰে। আৰু যদি আপোনালোকে লোকেল মুৰ্গী চৰাই, হাঁহ কুকুৰা, বতা চৰাই যিকোনো ধৰণৰ ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ মোবাইল নম্বৰ ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। আৰু যদি কণ্ট্ৰেকচুৱেল বেচিছ এই ব্ৰইলাৰৰ ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে জনাব, নম্বৰটো মই দি দিম, তাৰ লগতে কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। তো বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ।